কৰিব মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক লগতে ভোগালী বিহু তথা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোকে কুশলে আছে এই ভিডিঅ'খন প্ৰস্তুত কৰিবলৈ লৈছন বন্ধুই নিমন্ত্ৰণ কৰিছে ইনভাইট কৰিছে তাকো কোকৰাঝাৰত তিনিআলি বুলি নামৰ ঠাই আছে নহয় তাত লগৰজনৰ ঘৰ আৰু মোৰ ঘৰ চিৰাং ডিষ্ট্ৰিক্টৰ কাছিকটা ইমান দূৰ যাম বিহুৰ নিমন্ত্ৰণ খাব মানে পিঠা খাব কৈছে বুলি কি বোলে টপলা ভাত খুৱাব চাও কি টপলা ভাত গলেহে গম পাম নহয় তো চাও টপলা ভাতটো কি ধৰণৰ আৰু আমি কি খালো বিহুত পিঠা খাইছো পিঠা এই যে বন্ধুৰ ঘৰ পাইছো এই ৰতন এক লগত আহিছো চিৰাং ডিষ্ট্ৰিক্টৰ পৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ তিনিআলি বুলি ঠাই আছে যে ইয়াত আহিছো বন্ধুৰ ঘৰত আমি টাইটৰ পৰা একেলগে বন্ধু হয় সেই বন্ধুজন হ'ল গৌতম ৰয় এই যে চাওক এই হাই নেকি হাই এই চাওক মই কি খুলি আছো এইটো কি ভাত কৈছিল টপলা ভাত হা তামুল ন আনে এক টপলা ভাত কয় না এক টপলা ভাত কয় একচুয়ালি খাইছো আগতো কিন্তু নামটো নতুন শুনাৰ নিচিনা লাগি আছে টপলা ভাত বুলি ৰচিটো খুলি ললো ৰচিটো খুলি মজাই বেলেগ টপলা ভাত খোৱাৰ আৰু ৰাতিপুৱা টপলা ভাত খালে কি হয় জানে গোটেই দিনটো এলা লাগি থাকে সেইকাৰণে ৰাতিপুৱা টপলা ভাতটো অলপ কমকৈ খাব লাগে ওপৰতো এইটো কি আছিল কলপাত খুলি আছো আৰু আমাৰ বন্ধুজন কিবা ক'ব নেকি অলপ যে ৰাতিপুৱা টপলা ভাত খায় না খায় কওক যেতিয়া ৰাতিপুৱা টপলা ভাতটো বেছিকৈ খোৱা হয় সেই গোটেই দিনটো কেনেকুৱা ধৰণৰ লাগে কেতিয়াবা খাই পাইছে নেকি ঠিক আছে টপলা ভাতটো ৰাতিপুৱা যদি বেছিকৈ খায় গোটেই দিনটো এলা লাগি থাকে আলচি লাগি থাকে এতিয়া টপলা ভাত খাম টপলা ভাতৰ লগত মাংস খুব কম খাং টপলা ভাত এই যে দেখি আছে গাহৰি না আপনার ব্ৰইলাৰ ঠিক আছে ব্ৰইলাৰ দি টপলা ভাত খাম আজি আমি পুৰা ভোগ কৰিম আজি খাম আৰু খাম টপলা ভাত ঠিক আছে আমি খাওয়া আৰম্ভ কৰো কৰি চাম ইটো বৰ্ণি চাউলে হয় না চাও আজি টেষ্ট না এই যে এইটো টপলা ভাত বুলি কয় এয়া চাওক এতিয়া আমাৰ ব্ৰইলাৰ এতিয়া আমি বাপা দাই টেষ্ট কৰিব খুলি আছে এতিয়া লগে খাওয়া নাই খুলি আছো হয় আমাৰ গৌতম দাই খাই আছে গৌতম দাই ক'ব কেনেকৈ লাগি আছে গৌতম দাই তো সদায় খাই তো সদায় খালো আৰু আজিয়ে ফাৰ্ষ্ট খাই আছে আমাৰ লগত বাপা তা খোলা নাই এই হল খুলিছো বহুত আঠা দেখোন টপলা বহুত আঠা লাগে টপলা কৰি জুইত দিলে টপলা ভাল পাইলং কৰ সোৱাদটো বহুত ভাল দেখোন বহুত ভাল ইয়াৰ লগত আৰু আমাক গৌতমৰ ঘৰত আমি খাইছো মাংস মুৰ্গী মাংসৰ লগত লোকেল ন কি হয় হওক নাজানো মুঠৰ ওপৰত মুৰ্গী মাংস বহুত ভাল ইমান বঢ়িয়া খাই আছে আপুনি বিহুৰ উপলক্ষে মাতিছে আমাৰ গৌতম ভাইয়ে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আগতীয়াকৈ শুভেচ্ছা দিব পৰা নাই গৌতম ভাই হ'ব দে চেম টু ইউ অ'কে থেংক ইউ অ'ৰে বাই